ধৰি কিনে মানে পুৰা কুস্তি এৰি আছে মই কেনেকৈ ধৰি আছোঁ মই কি কৰিছোঁ সেইকাৰণে কৈছোঁ। তাৰ নাম কি? নামটো নাজানো মোৰ এই ল'ৰাটো যে। তাৰ আগত দেখিছে? নাই আগত দেখা নাই, মই এনেই কৈ আছোঁ মোৰ লগত কোনো দুশ্মনী নাই, কোনো নাই, সি কেনেকৈ মোক ফচাব কাৰণে। আপুনি ক'ত থাকে? মই পথাৰত থাকোঁ। আপোনাৰ নাম কি? মহম্মদ। তেখেতক চিনি পাইছেনে নাই এতিয়া? এতিয়া চিনিছোঁ। চিনিছে? ক'ত থাকে? সি ইয়াতে থাকে, পথাৰত থাকে নেকি। কেতিয়া কিমান সময় লগ পাইছে? এই আধা ঘণ্টামান হৈছে। আধা ঘণ্টামান। প্ৰথম পৰা কেনেকৈ হ'ল ঘটনাটো? প্ৰথমৰ পৰা কওকচোন। মই কামৰ পৰা ঘৰৰ পৰা কামত যাম হা, গৈ আছোঁ ইয়াত আহি পিনে আহিছোঁ, দৌৰ মাৰি কিনে আহি মোক ধৰিছে, ধৰি কিনে কৈছোঁ মাল আছে মোৰ লগত কি একো নাই, আপুনি চাওক মোৰ লগত কিনো নাই। সি মাল পকেটত কৰিছে, মোক মালটো লওঁ এনেকৈ কৰি আছে, মই মাল কেনে ল'ম মই। এতিয়া পুলিচে কিয় ধৰিলে কাৰণটো? সি মুঠতে ফোন কৰি পুলিচৰ পৰা কৈ আছে, সি মাতিছে আৰু মানুহ আছে যে মাতিছে, পুলিচ আহিছে। পুলিচ আহি গৈছে। ক'ত থাকে আপুনি? কাৰ মাটিত থাকে বোলে? মালিকৰ? মালিকটো এইটোৰ নাম তোমাৰ ঘৰ মালিকৰ নামটা কি কয়? ক্ষতি